স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আপোনাৰ এই ইউটিউব চেনেললৈ। আজি আমি জানিম যে এইবাৰ কিমান পাৰ্চেণ্টত দিয়া হ'ব স্কুটি। আজিৰ পৰা 2 মাহ আগত যিটো 2023 বাজেট ঘোষণা কৰা হৈছিল, তেতিয়া কোৱা হৈছিল যে অসমত ল'ৰা ছোৱালী উভয়ে পাব স্কুটি। আৰু ঘোষণা হৈছিল যে এইবাৰ ছাত্ৰ ছাত্ৰী উভয়ে ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ কৰিলে পাব স্কুটি। প্ৰুফৰ কাৰণে আপোনাক মই সেই ভিডিঅ'টো দেখুৱাই দিছোঁ। মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ল'ৰা ছোৱালীলৈ স্কুটি প্ৰদান। সকলো ছাত্ৰ ছাত্ৰীসকললৈ মাচুল ৰেহাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাত চ' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আপুনি ৰিচেণ্টলি আপডেটেড ভিডিঅ'খিনিৰ ন'টিফিকেশ্যন সোনকালে পায়। ধন্যবাদ।